ৰেলী আহি আছে, বাইক ৰেলী আহি আছে, ইফালে আহি পাব না নাই, বহুত দীঘলীয়া হৈছে, সেইকাৰণে বহুত মানে সময় লাগিছে। তো এতিয়া মই বহুত দিন আগতে আহিম বুলি ভাবিছিলোঁ, আহিব পৰা নাই। আজি আহি প্ৰথম দেখিলোঁ যে আঙাৰকাটাৰ ৰাস্তাটো এতিয়ালৈকে বনাই দিয়া হোৱা নাই। তো প্ৰথম কথা, UPPL চৰকাৰ অহাৰ লগে লগে আঙাৰকাটাৰ ৰাস্তাটো আমি এক বছৰৰ ভিতৰতে বনাই দিম, যিটো ৰাস্তা আছে। তো ইয়াৰ লগত আমাৰ যিটো দুটা আৰু সমস্যা আছে, এটা হ'ল ভূমিৰ সমস্যা। ইমান বছৰ ধৰি আমাৰ ৰাইজে কৈ আছে কি ভূমিৰ পাট্টা লাগে, ভূমিৰ অধিকাৰ লাগে, আজিলৈকে দিয়া নাই। সমগ্ৰ বিটিআৰ অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীক আমাৰ চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰতে ভূমিৰ সমস্যা, মাটিৰ সমস্যা সমাধান কৰিম। গতিকে ৰাইজে চিন্তা কৰিব নালাগে, এই পাৰ্মানেণ্ট চিৰদিনৰ কাৰণে আমি ভূমিৰ সমস্যা সমাধান কৰিম। তো ইয়াৰ লগতে নাগৰিকত্ব সমস্যাক লৈ পেলাই আমাৰ এই অঞ্চলৰ ৰাইজে বহুত মানে ভয় খাব লগা হৈছে, বহুত সময়ত কষ্ট পাইছে। UPPL চৰকাৰ অহাৰ লগে লগে যি নাগৰিকত্ব সমস্যা, ডি ভোটাৰৰ সমস্যা, ডিটেনশ্যন কেম্পৰ সমস্যা, এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ UPPLৰ বিটিআৰ চৰকাৰে 10জনকৈ আমি মানে আমাৰ নিজৰ এডভোকেট আমি এপইণ্টমেণ্ট দিম, আৰু সেই এডভোকেটবিলাকে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব। আমাৰ হৈ আপোনালোকৰ হৈ পেলাই তেখেতসকলে কোৰ্টত যায়, ক'ৰবাত যায়, যি যাব লাগে যাব, কিন্তু NRCৰ সমস্যা, বাকী সমস্যাবিলাক সমাধান কৰিব। শ্ৰদ্ধা ৰাইজ, যোৱা 17 বছৰত BPF চৰকাৰ আছিলে। BPF চৰকাৰক বহুত বাদ চালোঁ। EM আহিল, GM আহিল, MLA আহিল, মন্ত্ৰী আহিল, আজি এটা ক'লে, কালি এটা ক'লে কি আমাৰ এইটো হ'ব, কিন্তু 17 বছৰে আঙাৰকাটা অঞ্চলৰ কাৰণে একো কাম নকৰিলে। আৰু সেইকাৰণে এতিয়া ৰাইজে ওলাই আহিছে। মই শুনিছোঁ আজি BPF দলৰ পৰা বোলে 17-18টামান খানা দিছে। BPF-এ খানা, মদ ভাং দিয়া চৰকাৰ মানে দল, ইয়াৰ বাহিৰে ভাল কাম কৰিব পৰা দল নহয়। BPF-এ দাদাগিৰি কৰা, মানুহক ভয় খোৱা, মানুহক শোষণ কৰা, মানুহ ৰাইজৰ কাৰণে অহা টকা পইচাবিলাক শোষণ কৰা দল, ইয়াৰ বাহিৰে একো কাম কৰিব পৰা দল নহয় BPF। BPF-ক যদি আৰু ভোট দিয়ে, এই ৰাস্তাটো কেতিয়াও নহ'ব, আপোনাৰ এই মাটিৰ কাম কেতিয়াও নহ'ব। BPF-ক যদি ভোট দিয়ে, খোৱা পানীৰ ব্যৱস্থা কৰিব নোৱাৰিব, কোনো এটা সমস্যাই সমাধান নকৰিব যদি BPF-ক ভোট দিয়ে। BPF-ক তো এইকাৰণে ৰাইজ আমি ঠিক কৰিছোঁ, যোৱা 17 বছৰত যিহেতু BPF-এ বেংগলীসকলক ঠগালে, আদিবাসীসকলক ঠগালে, গোৰ্খাসকলক ঠগালে, অসমীয়াক ঠগালে, বড়োক ঠগালে, সকলোকে ঠগালে, এইকাৰণে আমি এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ। আৰু পৰিৱৰ্তন এইবাৰ হ'ব, UPPLৰ চৰকাৰ হ'ব। 30টা আসনত UPPL-এ জিকি আছে, UPPL-ক কোনো ৰাখিব নোৱাৰে। আৰু যোৱা 17 বছৰে 3বাৰকৈ যি আছে BPF-এ ইয়াত দাৰাংগাজুলিৰ পৰা জিকি গৈ আছে, কিন্তু একো কাম কৰা নাই। এইকাৰণে দাৰাংগাজুলিতো এইবাৰ UPPL-এ জিকিব। ইয়াত BJP ইলেকশ্যন খেলিছে, BJP ইলেকশ্যন খেলা মানে আমাৰ প্লাছ হৈছে। BJP-য়ে BPF-ৰ ভোট লৈ গৈছে, আমাৰ ভোট লৈ যোৱা নাই। যোৱাবাৰে ফণীন নাৰ্জাৰীয়ে 10,000 ভোট পাই আছে, এইটো পকেটত আছে, এইটো লৰচৰ হোৱা নাই। আৰু এইবাৰ আপোনালোকে চবে ওলাই আহিল, এইবিলাকত এখনো ভোট পোৱা নাছিলে যোৱাবাৰ ফণীন নাৰ্জাৰীয়ে। এইবাৰ চব দাৰাংগাজুলিৰ পৰা আদি কৰি আমাৰ চব জাগাত এতিয়া আঙাৰকাটাৰ পৰা আদি কৰি চবতো ফণীন নাৰ্জাৰীৰ ভোটে ভোট। গতিকে এইবাৰ দাৰাংগাজুলিত ফণীন নাৰ্জাৰী জিকি আছে। আৰু ফণীন নাৰ্জাৰী জিকি পেলাই আমি এই যে আমাৰ চৰকাৰ আহিব, এই চৰকাৰত আমি আমাৰ তৰফৰ পৰা আপোনালোক কৈছোঁ, বেংগলীসকলৰ উন্নয়নৰ কাৰণে বাঙালী উন্নয়ন বোৰ্ড এটা গঠন কৰিম, গোৰ্খা উন্নয়ন বোৰ্ড গঠন কৰিম, আমাৰ ৰাভা, বৰ্মন কছাৰী যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ কাৰণে এখনকৈ উন্নয়ন বোৰ্ড গঠন কৰিম। আমাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজ কৰিম, খেতি পথাৰত পানীৰ যোগান আঁচনি আনিম, আৰু যিমান নিবনুৱা আছে আমাৰ যি জনগোষ্ঠীৰে নহওক কিয়, এই 5 বছৰত 5 লাখ নিবনুৱাক আমি সংস্থাপন দিম। এইটো আপোনালোকৰ আগত স্পষ্ট কৈছোঁ। শ্ৰদ্ধা ৰাইজ, যোৱা বহুত দিন ধৰি হিংসা আছিলে, বন্দুক বাৰুদ, দাদাগিৰি, দাবী ধমকি এইবিলাক চলি আছিলে। যোৱা 27 জানুৱাৰীত ছুটি হৈ গ'ল, আৰু ইয়াত কোনো দাদাগিৰি নচলে। এতিয়া আৰু ইয়াত কোনো BPF-ৰ দাদাগিৰি নচলে, ইয়াত কোনো হাগ্ৰামা মহিলাৰ দাদাগিৰি নচলে। মই শুনিছোঁ মাজে মাজে আহি পেলাই ৰাতি ইয়াতো মটৰচাইকেল লৈ পেলাই কোনোবা দাদাগিৰি কৰি থাকে বোলে। মাত্ৰ আৰু ডিচেম্বৰৰ 15 তাৰিখে মটৰচাইকেল চলাই দাদাগিৰি কৰিব পাৰিব, তাৰপিছত নাই।
ইয়াৰ পিছত যদি আৰু কোনোবা দাদাগিৰি কৰে এই সিধা জেলত যাব লাগিব 17 বছৰে যিসকলে দুখীয়া গৰীব মানুহৰ পইচা খালে আইওয়া জব কাৰ্ডৰ পইচা খালে বৃদ্ধ পেঞ্চনৰ পইচা খালে আমাৰ বিধৱ মানে মহিলাসকলৰ সেলফ হেল্প গ্ৰুপৰ কাৰণে পইচা খালে এই যে মিড ডে মিলৰ কাৰণে পইচা খালে শিশুৰ খাদ্যৰ যিটো অংগনবাড়ীৰ পইচা খালে ৰাস্তা ঘাট দলঙৰ কাৰণে পৰা পইচা খালে এইবিলাকক কিন্তু কাকো এৰি দিয়া নহ'ব ইউপিপিএল চৰকাৰ অহাৰ লগে লগে এজন বিচাৰি জেলত ধৰা হ'ব কাকো ৰেহাই দিয়া নহ'ব গতিকে যি দাদাগিৰি কৰে এই দুদিনতে কৰি লওক ইয়াৰ পিছত আৰু দাদাগিৰি নচলিব ইয়াত শান্তিৰ এটা চৰকাৰ আহিব প্ৰগতিৰ এটা চৰকাৰ আহিব সকলো জাতি জনগোষ্ঠী সমন্বয় আমি মিলি জুলি এটা নিৰাপত্তা আনিব লাগিব সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাম তো সেইকাৰণে ৰাইজ আমি কৈছোঁ বেংগলীসকল ভাৰতৰ এটা বহুত আগবঢ়া এটা জনগোষ্ঠী বিশ্বই বেংগলীসকলক চিনি পায় আৰু আমাৰ কাটাত আদি বসবাস কৰা বঙালীসকলে যদি মাটি নাপায় পানী নাপায় ৰাস্তা নাপায় এইটো কেনেকৈ হ'ব এইটো কোনোদিন সহ্য কৰা নহ'ব এইটো ঠিক কৰিব লাগিব সেইকাৰণে এইবাৰ পৰিৱৰ্তনৰ কাৰণে চবে ওলাই হওক মই দীঘলীয়া বক্তব্য নাৰাখোঁ আপোনালোক চবক ধন্যবাদ জনাইছোঁ 7 তাৰিখে নিৰ্বাচন হ'ব আৰু পৰিৱৰ্তনৰ জোৱাৰ আহিছে গুটি বিটিআৰৰ পৰিৱৰ্তনৰ জোৱাৰ আহিছে এই কাৰণে আমাৰ দাৰাংগাজুৰি সমষ্টিত অহা 7 তাৰিখে ফণীন নাৰ্জাৰীক আপোনালোকে ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰক মই এইটোৱে অনুৰোধ কৰিছোঁ ফণীন নাৰ্জাৰী জিকি যোৱাৰ লগে লগে আমাৰ চৰকাৰ গঠন কৰাৰ আৰু এজন MCLA বাঢ়িব আৰু আমাৰ এই দাৰাংগাজুৰিৰ যিমানখিনি সমস্যা আছে সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি যাব পাৰিম এইখিনি কথাই কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ